ইৰাণ যুদ্ধৰ বাবে ষ্টেট অফ হৰমুজ ব্লক হৈ পৰিছে আৰু যি 60% LPG মিডল ইষ্টৰ পৰা ভাৰতলৈ ইম্পৰ্ট কৰা হয় সেই পথত এতিয়া বাধাই দেখা দিছে এই পৰিস্থিতিত সাপ্লাই কম ডিমান্ড বেছি হোৱাৰ বাবে LPG সিলিন্ডাৰ ব্লেক মাৰ্কেটিংয়ে দেখা দিছে যিটো সিলিন্ডাৰ দাম 1000 টকা আছিল আজিৰ তাৰিখত সেইটো ব্লেক মাৰ্কেটত 6500 টকালৈ বৃদ্ধি পাইছে এতিয়া এই পৰিস্থিতিত বহু এক্সপাৰ্টৰ মতে ভাৰতে আগৰে পৰা যদি নিজৰ PNG ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিলেহেঁতেন তেন্তে আজিৰ তাৰিখত যি ব্লেক মাৰ্কেটিং হোৰ্ডিং ডমেষ্টিক VS কমাৰ্চিয়েলৰ যি ইস্যু চলি আছে সেয়া এই পৰ্যায়ৰ নহলহেঁতেন কাৰণ PNG সিলিন্ডাৰ বেছ সিস্টেম নহয় বৰঞ্চ ই পাইপলাইন বেছ সিস্টেম সেইবাবে ডাইৰেক্ট পাইপৰ জৰিয়তে গেছ ঘৰলৈ আহে ইয়াৰ লগতে যেতিয়া চৰকাৰে কমাৰ্চিয়েল সিলিন্ডাৰ সাপ্লাই ৰেষ্ট্ৰিক্ট কৰি দিয়া হয় তেতিয়া এটা ডাঙৰ সমস্যাই দেখা দিয়ে সেয়া হৈছে কমাৰ্চিয়েল সিলিন্ডাৰ ব্যৱহাৰকাৰী লোকসকলে ঘৰুৱা ডমেষ্টিক সিলিন্ডাৰৰ অপব্যৱহাৰ কৰে কিন্তু যদিহে PNG থাকিলেহেঁতেন তেন্তে এই সমস্যাটো ইমান নহলেহেঁতেন আজিৰ তাৰিখত এই ব্লেক মাৰ্কেটৰ বাবে মধ্যবিত্ত শ্ৰেণীৰ সমগ্ৰ পৰিয়ালৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পৰিছে